morning from Durgapuja. Good morning, বন্ধুসকল। আৰম্ভ কৰিছোঁ। বাহিৰত বৰষুণ আৰু আজি হ'ল বিজয়া দশমী। এতিয়া ৰুমৰ পৰা ওলাই শ্ৰীমতীক তেখেতৰ ডিউটিত থৈ মই গুচি যাম লখিমপুৰ আৰু ভিডিঅ' কৰাত মানা আছিলে, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভিডিঅ' কৰিব নিদিয়ে কিছুমান চিকিউৰিটি ৰিজন বা বেলেগ কিবা ৰিজনৰ কাৰণে মানুহজনীক থ'লোঁ। এতিয়া মই ঘৰমুৱা হ'লোঁ দেই। আহি পালোহি বগী নদী। ভোক লাগিছে, ভাত খাওঁ। ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে হৰিনন্দন বুলি, দেখুৱাই আছোঁ ভিতৰৰ পৰিৱেশটো। মছলি জল কি ৰাণী অৰ্ডাৰটো দিলোঁ, অলপ টাইম লাগিব চাবলৈ হয়। ধুনীয়াকৈ খাই ল'লোঁ। এতিয়া আকৌ যাত্ৰাটো আৰম্ভ কৰোঁ। চাই থাকক। লখিমপুৰ আহি পাই পূৰা ট্ৰাফিক জাম। আগত এই
ফাইনেলি আহি এয়া ঘৰ পালোহি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুৰোধ জনালোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।